ইতিমধ্যে ট্ৰিগোমেট্ৰিক ফাংচনৰ ওপৰত কেইবাটা ভিডিঅ' কৰা হৈছে। ট্ৰিগোমেট্ৰিক ফাংচনটো আছিল চেপ্টাৰ নম্বৰ 3 ক্লাছ 11ৰ ফাৰ্ষ্ট কোৱাড্ৰেণ্ট, ছেকেণ্ড কোৱাড্ৰেণ্ট, থাৰ্ড কোৱাড্ৰেণ্ট ইতিমধ্যে ডিছকাশ্যন কৰা হৈছে এক্সাম্পল সহ। আজিৰ ভিডিঅ'টো হ'ব ফ'ৰ্থ কোৱাড্ৰেণ্টৰ ওপৰত। তোমালোকে ফ'ৰ্থ কোৱাড্ৰেণ্টৰ কথা জানিবলৈ হ'লে আগৰ ভিডিঅ'কেইটা ভালকৈ চাব লাগিব। ফ'ৰ্থ কোৱাড্ৰেণ্ট বোলোতে আমি 270 প্লাছ থিটা কোৱা হয় আৰু 360 মাইনাছ থিটাক ফ'ৰ্থ কোৱাড্ৰেণ্টত পৰে। 270 প্লাছ থিটাক আমি 90 ইনটু 3 প্লাছ থিটা কৰিব পাৰোঁ। 360 মাইনাছ থিটা 90 ইনটু 4 মাইনাছ থিটা কৰিব পাৰোঁ। চাইন 270 প্লাছ থিটা যিহেতু চাইন কছেক টেন কট চতুৰ্থ চুকত নিগেটিভ। চাইন 270 প্লাছ থিটা আমি মাইনাছ কছ থিটা পাওঁ। কছ 270 প্লাছ থিটা প্লাছ কছ, যিহেতু কছ আৰু চেক চতুৰ্থ চুকত ফ'ৰ্থ কোৱাড্ৰেণ্টত পজিটিভ। টেন 270 প্লাছ থিটাক আমি পাম মাইনাছ কট থিটা, টেনটো চতুৰ্থ চুকত নিগেটিভ। কট 270 প্লাছ থিটাক আমি পাম মাইনাছ টেন থিটা, কটটো নিগেটিভ চতুৰ্থ চুকত। চেক 270 প্লাছ থিটা, চেকটো যিহেতু পজিটিভ সেইকাৰণে আমি পজিটিভ কছেক থিটা পাম। কছেক 270 প্লাছ থিটা যিহেতু কছেকটো নিগেটিভ চতুৰ্থ চুকত আমি নিগেটিভ চেক থিটা পাম, মাইনাছ চেক থিটা পাম। এতিয়া আহিছোঁ চাইন 360 প্লাছ থিটা। যিহেতু চাইন থিটা চতুৰ্থ চুকত নিগেটিভ সেইকাৰণে মাইনাছ চাইন থিটা হ'ব। কছ 360 মাইনাছ থিটা, কছটো পজিটিভ সেইকাৰণে আমি প্লাছ কছ থিটা অৰ্থাৎ পজিটিভ। টেন 360 মাইনাছ থিটাক আমি মাইনাছ টেন থিটা পাম। কট 360 মাইনাছ থিটাক আমি পাম মাইনাছ কট থিটা। চেক 360 মাইনাছ থিটাক আমি পাম প্লাছ চেক থিটা, যিহেতু চেক থিটা চতুৰ্থ চুকত পজিটিভ। কছেক 360 মাইনাছ থিটা আমি পাম মাইনাছ কছেক থিটা। এতিয়া কুৱেশ্যন এটা লৈছোঁ বুকৰ পৰা, কুৱেশ্যন নম্বৰ 7। কছেক মাইনাছ 1410 ডিগ্ৰী, যিহেতু কছেক মাইনাছ থিটা ইজ ইকুৱেল টু মাইনাছ কছেক থিটা। আকৌ কৈছোঁ কছেক মাইনাছ থিটা ইজ ইকুৱেল টু মাইনাছ কছেক থিটা। (1410ক 10 ডিগ্ৰীক আমি এনেকৈ ভাঙিব পাৰোঁ। (1410 আমি ভাঙিব পাৰোঁ 360ৰে প্ৰথমে ডিভাইড কৰিব লাগিব। 360ৰে আমাৰ বাৰ দিম 4 বাৰ দিম, ভাগফলটো 4 আৰু ৰিমাইণ্ডাৰটো হ'ব মাইনাছ 30। তেনেহ'লে 1410 ডিগ্ৰী ইজ ইকুৱেল টু 360 ইনটু 4 মাইনাছ 30 ডিগ্ৰী লিখিব পাৰোঁ। 4 ইনটু 360 মাইনাছ 30 ডিগ্ৰী লিখিব পাৰোঁ। যিহেতু কছেক মাইনাছ 1410 ডিগ্ৰী আছে, তেনেহ'লে মাইনাছ চিনটো আগত থাকিব। মাইনাছ কছেক 360 ইনটু 4 মাইনাছ
30 ডিগ্ৰী যেহেতু cosec 360 minus theta is equal to minus cos theta আর মাইনাস চিনটো বাহিৰত আছে ভিতৰটো মাইনাস হ'ব minus cosec theta means 360 cosec 360 minus theta is equal to minus cosec theta যেহেতু থিটাৰ মান 30 ডিগ্ৰী তেনেহলে আমি লিখিম minus cosec 30 ডিগ্ৰী মাইনাসে মাইনাসে প্লাস হ'ব প্লাস cosec 30 ডিগ্ৰী যেহেতু sin 30 ডিগ্ৰী ভ্যালুটো হৈছে হাফ তেনেহলে cosec 30 ভ্যালুটো পাম 2 আমাৰ অঙ্কটো কৰা হ'ল